হাই ফ্ৰেণ্ডছ, এয়া মোৰ ৰেডি হ'ল দুপৰীয়া সাজ। এয়া প্ৰথমতে ভাত দি ল'লোঁ, তাৰপাছত এয়া বনালোঁ দাইল, তাৰপাছত দিলোঁ ভেন্দি ভাজি। তাৰপাছত বনালোঁ বিলাহীৰ টক। বিলাহীৰ টকখন টেঙা হোৱাৰ কাৰণে তাতে মই অকণমান তেতেলী দি লৈছোঁ। এতিয়া অলপ টকখন টেঙা হ'লে ভাল লাগে খাই, সেইকাৰণে আজি আৰু নেমু নল'লোঁ। তাৰপাছত এইফালে বেচন আৰু আলু দি পেলাই সিদ্ধ কৰা আলু আছিল, বৰ ভাজি লৈছোঁ। তাৰপাছত এয়া শেষত থাকিল আলু কণীৰ দম। আলু কণীৰ দম বনালোঁ। ছোৱালীয়ে আলু কণীৰ দম খাই বিৰাট ভাল পায়। তাই আজি একদম মন পুতি ভাত খাব, যিহে ভাত খায়। আজি যে অলপ হাঁহি মাৰিব ভাত খাওঁতে, নহ'লে সদায় কি বনাইছা অমুক বনাইছা সেইবোৰতো তাইক শুনিবলৈ আছেই। আজি মোৰ দুপৰীয়া সাজত এইখিনিয়ে আছিল। এই ভাত খাজা এতিয়া মই দিলোঁ মাক। আজি হঠাতে মা আহি ওলালে। মায়ে আৰু শাওনৰ মাহ যে, সেইকাৰণে নিৰামিষ খায়। মায়ে আৰু কণী নাখায়, মায়ে এইখিনিয়ে খাব আজি। বাই বাই।